নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে ৰাতিপুৱা মানে 10টা বাজিবলৈ হ'ল। আমাৰ ৰাতিপুৱা কামখিনি হৈ গ'ল। এই আমাৰ বেটা উঠি কিনি চব কি কৰি আছে, কি বিচাৰি থাকে। বাবু গুড মৰ্ণিং কৈ গুড মৰ্ণিং। আমাৰ বাবু ৰুটি খোৱা হৈ গ'ল। এতিয়া ইয়াক বাহিৰত খেলিব যাব লাগে। কালিৰ পৰাতো বৰষুণে দি আছে। কি কৰিম বাবু, আমি ক'ত খেলো কৰিম? হাই কৈ দে, গুড মৰ্ণিং কৈ দে চবকে, গুড মৰ্ণিং। আমাৰ বাবু দাদু হয়। এইটো বাবু দাদু কৈ এইটো দাদু, এইটো দাদু, এইটো দাদু, এইটো বাবু দাদু হয় দেই। বাবু দাদি ক'ত আছে? ফুফু গৈছে, ফুফু গৈছে, ফুফু গৈছে। এইটো আমাৰ কাকি বহি আছে ইয়াত দেই। কাকি এতিয়া কি কৰে? কাকি তই এতিয়া কি কৰিব আহিছ? কাকি এতিয়া আহিছে, কাকিৰ লগত আমি ধান ঝাৰিম। ৰ'দ দিওঁতে মাতিছিলো, আজি আহিছে বৰষুণ দিওঁতে। এতিয়া কেনেকুৱা শুকাব জানো ধান বাবু। এতিয়া আমাৰ কাকি ধান ঝাৰিব। মই চাবিটো দি দিওঁ। এয়া কাকি এতিয়া উঠিব ওপৰত। কাকি নামটো আমি মৰমৰ টুনটুনি থৈ দিছো। টুনটুনি কাকি হয় দেই। এতিয়া টুনটুনি কাকি ওপৰত উঠিব। এই টুনটুনি কাকি এতিয়া ওপৰত উঠিব। আমাৰ কাকি এতিয়া টুনটুনি কাকি ওপৰত উঠি আছে। এতিয়া মই পূজাটো দিল দেই। ক'ত গ'ল টুনটুনি কাকি? টিকলু বাবুটো, আমাৰ টিকলু বাবুটো দেখিছে দৌৰি দৌৰি। বেচাৰা বাহিৰত খেলিব লাগে, খেলিবই নাই পোৱা। পঢ়িবি বাবু, বাবু এইফালে চাই দেচোন। এইফালে আমি এতিয়া কি কৰিম? বাবু বৰষুণো দি আছে। কেনেকুৱা খেলিবি এতিয়া? চাই দেচোন এইফালে কেনেকুৱা খেলিবি কৈ দে। কেনেকুৱা খেলো কৰি ই বাহিৰত খেলি ভাল না আমাৰ বেটাটো। কাকি তই ক'ত আছিলি ইমান দিন? মাতি আছিলো আমি। নকলো হ'ব যে কাকি নিজৰ বাগানটো ক'ব হ'ব। কাকি জামিলা গৈছিলে, সেইকাৰণে যেদিন অহা নাই। এতিয়া আপুনি আপোনালোক কাকিক লগ পাই থাকিব দেই। মই এতিয়া যাওঁ ধান ঝাৰিবলৈ কাকিৰ লগত, কাকিক সহায় কৰিবলৈ। কাকি চাহ খোৱা হৈ গ'ল, আহক। মই ধান ঝাৰি, কাকি আনিব গৈছে কিবা এটা বস্তু। এতিয়া ধান ঝৰা হৈ গ'ল। এতিয়া যাওঁ বাবু ওচৰলৈ। বাবু মোবাইল চাই আছে আমাৰ। এই বাবু মোবাইল চাই বেছি ঝাৰিব পাৰোঁ, কিন্তু মোৰ মানে চৰ্দি লাগি আছে যে বাৰে বাৰে, সেইকাৰণে মই ঝাৰা নাই। চাই আমাৰ বাবু মোবাইল চাই আছে। ৰাজা ঐ, এতিয়া ধান ঝৰা হৈ গ'ল, চব কাম হৈ গ'ল, খানা বনাব আছে এতিয়া। আমাৰ বাবু বিস্কুট চিস্কুট নিজে একোৱে নাখায়, ইয়াক খুৱাই দিব লাগে সময়মতে। এইফালে চাই দেচোন তই, এইফালে চাই দেচোন মা আজি কি কাম কৰিলে। আমাৰ বাবু বিস্কুট চিস্কুট নিজে একোৱে নাখায়, চব ইয়াক খুৱাব লাগে। বেয়া বস্তুবোৰ পুতুককৈ খায়,
যি পায় বেয়া বস্তু খায়, কিন্তু ভাল বস্তু আপুনি বিস্কুট দিয়ক কিবা দিয়ক নেখায়। অঁ নিনি আহিছে, ৰাজা বেটা নিনি কৰিব এতিয়া। হা নিনি কৰিব। এতিয়া বাবু হৈ আছে, আমাৰ খানা বনোৱা হৈছে আৰু কিবা বনাওঁ আপোনালোক চাব। বস্তু ৰেডি কৰি থৈছোঁ। মটৰটো ৰাতিয়ে তিয়াই থোৱা, এতিয়া অকণমান বইল কৰি লৈছোঁ। তাৰপিছত এইটো তিলটো অকণমান ভাজিছোঁ আৰু নেমু অকণমান দিব লাগিব। এইটো দুটা টুকুৰা আৰু এক টুকুৰা দিব লাগিব। এইটো নহৰু, আদা, জলকীয়া, নিমখ এইকেইটা মই পিচি ল'ম এতিয়া। এতিয়া এইটো তিলটো এনেকুৱা পিচি ল'ব লাগিব, অকণমান পিচিব লাগিব। তাৰপিছত আদা, নহৰু, জলকীয়া ইয়াতে চব পিছা আছে। মই তিলটো ইয়াত ঢালি দিম, মটৰটো এইটো। তাৰপাছত দিম ইয়াত আদা, নহৰু এইটো। মিক্স কৰিব লাগিব ভালকৈ। কিন্তু আপোনালোক কি কয় ফ্ৰিজত থ'ব লাগিব, 3-4 দিন খাব পাৰি আৰু। এতিয়া ইয়াত দিব লাগিব নিমখটো। আৰু মটৰটো বইল কৰোঁতে অকণমান নিমখ দিব পাৰে আৰু, বেছি বইল কৰিব নালাগে, অকণমান আৰু। কিছুমান কেঁচাও ভাল পায় খাবলৈ, কিন্তু এইটো অকণমান জ্বলাকৈ বনালে খাবলৈ ভাল হয়। এতিয়া নেমুটো চেপি দিম। এতিয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া আচাৰো ৰেডি হৈ গ'ল, আমাৰ বেটাও উঠি গ'ল আৰু খানাও ৰেডি হৈ